साननैसो उनाव समा एभेलेबेल जागोन आङो सानदोंमोन 4 बाजियाव सहैबाबो जागोन गुवाहाटीयाव नाथाय 3 बाजियाव सहैथारनांगौ मोनसे हाबाफारि नुजाफिनदों दा बे हिसाबै एसे गुसुं समनि गेजेराव आङो थांनो सानदों नाथाय जोंहा आलासि दङ बिथांमोना बिबुंथि लाखिगोन जोङो सोलायनायनि थाखाय मोनसे राजखान्थि खामानि मावदोंमोन परिबर्तনৰ স্লোগান লৈ আমি ৰাজনীতিত আহিছিলো আৰু আজি পৰিবৰ্তন আহিছে নে সবৰে আহিছে পৰিবৰ্তন আহিব লাগিব পৰিবৰ্তন মানসিকতা আহিব লাগিব প্ৰথমতে মানুহৰ এই মানসিকতা পৰিবৰ্তন আহিলে সব পৰিবৰ্তন হৈ যাব আমি ইলেকশনত কৈছিলো পৰিবৰ্তন দৰকাৰ ইউপিপিএল চৰকাৰ আৰু আজি আমি ক'ব বিচাৰিছো সবৰে লগত বিকাশৰ পথত সব জাতি জনগোষ্ঠী লৈ বিকাশৰ পথত আমি আগবাঢ়ি যাম গতিকে বিভিন্ন জনে বিভিন্ন কথা ক'লে যোৱা দশকৰ পৰা দশক ধৰি এই ভাল এই বেয়া এইটো কি কিন্তু আজি এইবিলাক সব অৱসান ঘটাই আপোনালোকে দেখিবলৈ পাইছে কি ইউপিপিএল বিজেপি আৰু জিএসপি সন্মিলিত হৈ এটা নতুন চৰকাৰ বনাইছে আৰু এই যে জিএসপি বিজেপি ইউপিপিএল ৰ সন্মিলিত চৰকাৰ এইটোতে এটা ডাঙৰ মেছেজ আছে কি আমি সকলো জাতি জনগোষ্ঠী দল সংগঠনক আগুৱালি লৈ সুস্থিৰতাৰ মাজেৰে এটা সুস্থ সমাজ গঢ়িবলৈ আমি আগবাঢ়ি আহিছো আমাৰ চিন্তাত আমাৰ দৃষ্টিত কোনো জাতি ভেদাভেদ নাই সমাজ ভেদাভেদ নাই ধৰ্ম ভেদাভেদ নাই সকলোৱে দুবেলা দুমুঠি খাই ভালকে জীয়াই থাকিব পাৰিব লাগিব তো এই কাৰণে আপোনালোকে সহযোগ কৰক আমি আপোনালোকক সেৱা কৰিম আমি ইয়াত নেতৃত্ব দিবলৈ অহা নাই আমি সেৱা কৰিবলৈ আহিছো হিৰিয়া শপত গ্ৰহণৰ পিছত আমাৰ যেটো সেক্ৰেটাৰিয়েট আছে তাত আমি মিটিং কৰিছো আৰু মই বিষয়াসকলক আহ্বান কৰিছো যোৱা সময়ত যি হল এই সময়ত আমি ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব বিটিসি সেক্ৰেটাৰিয়েটখন 35 লাখ মানুহৰ কাৰণে দিনে নিশা কাম কৰিব লাগিব যদি কোনোবা ৰাইজক সেৱা কৰিবলৈ মন আছে তেখেতে ভালকে সেৱা কৰক যদি কোনোবা সেৱা কৰিবলৈ মন নাই মিছামিছি জাগা দখল কৰিব নালাগে হি বিদায় লওক সেই কাৰণে এটা সময় আহিছে ঘুষ খোৱাবিলাক কৰাপ্টেড বিলাক আৰু ইয়াতে মূৰ দাঙি উঠিব নোৱাৰিব ৰাজনীতি চলিব বা নচলিব গৰীব দুখীয়া মানুহ যদি কোনোবা ঠগাই খাবলৈ আৰু বিচাৰিছে কি আৰু বিদায় লোৱাই ভাল সেইকাৰণে ৰাইজ আপোনালোকে আশীৰ্বাদ কৰক আজি আমি সবে একত্ৰিত হৈছো কাম কৰিবলৈ ওলাই আহিছো আৰু আপোনালোক আমি সবে মিলি আৰু এই প্ৰশাসন যেটো বিটিআৰ প্ৰশাসন বিটিসি প্ৰশাসন সেইটো আমি ৰাইজৰ মাজলৈ আনিব বিচাৰিছো এই কাৰণে মই নিৰ্বাচনৰ সময়তে কৈছিলো কি 3 দিন অফিসত বহিব 3 দিন সব বিষয় ৰাইজৰ মাজে মাজে ঘুৰিব লাগিব ময়ো ঘুৰিম সবে ঘুৰিব ইএম জিএম সব ঘুৰিব লাগিব কাৰণ তাত অফিসত বহি আৰু ৰাজনীতি কৰি থাকিলে নহব তো এই কাৰণে ৰাইজ আজি দীঘলীয়া কথা নকওঁ যি সকলে আমাক ভোট দিলে মই ধন্যবাদ জনাইছো যি সকলে ভোট নিদিলে একে সকলক ধন্যবাদ জনাইছো কাৰণ গণতন্ত্ৰত দুইটাৰে অধিকাৰ আছে ভোট দিয়াৰো অধিকাৰ আছে নেতাৰো অধিকাৰ আছে কিন্তু কোনোবা দিছে কোনোবা নিদিছে এটা আমি পাহৰি গৈছো এটা 35 লাখ জনসাধাৰণৰ এটা পৰিয়াল এই বিটিআৰৰ আমি গতিকে কোনোবা বিপিএফ কোনোবা কিবা আছিল এইলা আপোনালোকে পাহৰি যাওক মই আমাৰ দলৰ মানুহবিলাকক পাহৰি যাওক ইয়াত কোনো দলাদলি নহয় এটা টাৰ্গেটটো হৈছে আমাৰ সমাজৰ সবচেয়ে গৰীব আৰু দুখীয়া শ্ৰেণীৰ মানুহ অসহায় মানুহবিলাকক আমি সহায় কৰিব লাগে এটা সুস্থ সমাজ গঢ়িব লাগে শিক্ষা দীক্ষা সকলো আগবাঢ়ি যাব লাগিব অহা পৰহিৰ পৰা কোকৰাঝাৰত আমি অফিচত বহিম এক সপ্তাহ পিছৰ পৰাই সকলো জনগোষ্ঠীক আমি অফিচিয়েলি মাতি কোকৰাঝাৰত আলোচনা কৰিম কোন জনগোষ্ঠীৰ কি সমস্যা আছে আৰু যেটো পাৰো আমি কাউন্সিল লেভেলত সলভ কৰিম যেটো নোৱাৰে আমি অসম চৰকাৰক ফৰৱাৰ্ড কৰিম আৰু যেটো অসম চৰকাৰে নোৱাৰে কেন্দ্ৰীয় চৰকাৰক ফৰৱাৰ্ড কৰিম আৰু আমাৰ এইখন চৰকাৰত অসম চৰকাৰৰ সম্পূৰ্ণ সহযোগ আছে আৰু দিল্লীৰ চৰকাৰৰ সম্পূৰ্ণ আশীৰ্বাদ আছে তো এই কাৰণে এইখন চৰকাৰ ৰাইজৰ চৰকাৰ আৰু ৰাইজৰ কাৰণে কাম কৰিব পাৰিব ধন্যবাদ বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য
মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ